মোবাইল নাছিলো কথা কৈছে গতিকে এইটো অকমান গাইছো মোবাইল তোমার পিয়া তুমি ওই করে জানাই তোমাকে নিয়ে জোনাক বলে খেলি থাকে থ্যাংক ইউ ধন্যবাদ আৰম্ভণি হয় জয়মতীৰ সংগীত পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই 1955 চনত নিক শৰ্মা পৰিচালিত পিয়লি ফুকন ছবিয়ে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰিছিল আৰু এয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্ৰথমটো পুৰস্কাৰ ডক্টৰ ভূপেন হাজৰিকাই চামেলি মেম সাহাব ছবিৰ সংগীত পৰিচালনাৰ বাবে পোৱা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটাটিয়ে হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া ছবিয়ে পোৱা প্ৰথমটো স্বীকৃতি চিনেমাৰ অসমীয়া প্ৰতিশব্দটো হ'ল চলচ্চিত্ৰ বা কথাছবি চিনেমা মানে বোলছবি নহয় ধন্যবাদ ধুনীয়া গীতাঞ্জল দত্ত বিয়াৰ নাম বিহু নাম নাম দিহা নাম নিচুকনি গীত বিমলা গীত খিচাৰী গীত জামপুতি আৰু গোৱালপৰীয়া লোকগীত বালিকা আদিয়েই হ'ল অসমীয়া লোকসংগীত 16 শতিকাত অসমীয়া সমাজৰ সীমান্ত আৰু মাধৱদেৱে বৰগীত দিলে কেলা মোহন গোপাল খেলে সঙ্গে ও রঙে ভঙ্গে খেলে সঙ্গে ও রঙে ভঙ্গে অসমীয়া আধুনিক সংগীত যাত্ৰা আৰম্ভ কৰে জ্যোতিপ্ৰসাদ আগৰৱালাই সপোনৰে কথা সপোনৰে কথা কলে তোক সখী কানে কানে সেয়েহে হাঁহিলি সখী আপোন মনে সেয়েহে হাঁহিলি সখী আপোন মনে লগতে বিষ্ণুপ্ৰসাদ ৰাভা লক্ষ্মীনাথ নতুন সৃষ্টিৰে আধুনিক সংগীতৰ কি কৰে মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি অসমীয়া সংগীতক অধিক গতিশীল কৰি তোলে ডক্টৰ ভূপেন হাজৰিকাই অগ্নি যুগৰ ফিৰিং উঠি মই নতুন অসম গঢ়িম নতুন অসম গঢ়িম অগ্নি যুগৰ ফিৰিং উঠি মই নতুন অসম গঢ়িম নতুন ভাৰত গঢ়িম পৰৱৰ্তী পৰ্যায়ত নৱকান্ত বৰুৱা নিৰ্মল প্ৰভা বৰদলৈ হীৰেণ ভট্টাচাৰ্য পাৰ্বতী প্ৰসাদ বৰুৱা কেশৱ মহন্তৰ দৰে কবি গীতিকাৰে সৃষ্টি কৰিলে জয়ন্ত হাজৰিকা খগেন মহন্তৰ দৰে সংগীতজ্ঞ মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ শুভ মোৰে গান
যদি ফুল হয় তোমাৰ মনত ৰ'ব মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব 20 শতিকাৰ শেষৰ ফালে তথা 21 শতিকাৰ আৰম্ভণিত গীতটোৰ থলুৱা জুবিন গাৰ্গ সিংহৰাজ মহন্তৰ সংগীতৰ যাদুত ধন্য হৈ ৰয় ন্যাসিতা হেৰবাৰী তোক বৰ ভাল হেৰবাৰী তোক বৰ ভাল পাওঁ দেই যে এটা কথা কম যে গীতসমূহতো বৰ ধুনীয়া গাইছে মই ল'ৰাজনৰ নামটো কি হয় যোনে গাইছে ধ্যানশীষ বৰা গতিকে খুব ধুনীয়াকৈ গাইছা প্ৰতিটো গান আৰু তোমাৰ যে অধ্যয়ন আছে সেয়া আচলতে ধৰা পৰিছে বিৰাট ধুনীয়া গাইছা লগতে যি স্পীচ দিয়া গৈছে আচলতে আৰু এই যিটো ডিজাইন যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা বা যেনেকৈ নামবোৰ কৈ কৈ তেওঁলোকৰ সৃষ্টিসমূহ যে গাই গৈছা এই ডিজাইনটো খুব ধুনীয়া হৈছে খুবেই আচলতে পৃথক হৈছে আৰু মোৰ খুব ভাল লাগিছে এনেকুৱা লাগিছে যে চাগে তোমালোকৰ সন্মুখত আজি বহি পেলাই কথা পাতিব পৰাটো মোৰ কাৰণে বহুত ভাগ্যৰ কথা যেনে অনুভৱ কৰিছিল কাৰণ খুব তোমালোকে অধ্যয়ন কৰা যেন মই ফিল কৰিছো খুবেই পঢ়া শুনা কৰা খুব ভাল ল'ৰা ছোৱালীৰ লগত আজি বহি আছো খুব ভাল লাগিছে থেংক ইউ ভেৰি মাচ গছ কাটিবলৈ গলো কান্ধত উঠাই লৈ গছ আছে মূৰত ফলো আছে ধৰি ধান গছ নেকি নহয় মই উত্তৰত কৈ দিওঁ নি কৈ দিয়া উত্তৰটো কৈ দিয়া কোমোৰা কোমোৰা আচ্ছা বঢ়িয়া একেবাৰে বঢ়িয়া মই আজি মানে বহুত সাঁথৰ শুনিছো এইটো শুনা নাছিলো দেই নাই শুনা এইটো নতুন একদম নিউ ইন দ্য মাৰ্কেট থেংক ইউ